আজি ৰাতিপুৱাৰ পৰাই আমাৰ শাকনি বাৰীত আছোঁ। এইফালে মই পলিথিন এটা বেঙেনা পুলি ৰুবলৈ আহিছোঁ। ৰাতিপুৱাৰ পৰা মই শাকনি বাৰীতে আছোঁ আৰু এইটো ৰুই থৈ পেলাই যাম। মানে আমাৰ ভাড়া ৰুমত ৰুবলৈ অলপ অসুবিধা হয়, বহুত ছাগলী আছে। আৰু এটা বস্তু দেখাইছোঁ, আমাৰ মা ৰুইছিলে, সেই চাওকচোন অকণ আঁতৰলৈ গৈ দেখা। এইজোপা চাওকচোন, এইজোপা লাই শাক, এজোপা লাই শাক চাওক কিমান ডাঙৰ। বহুত এনে অলপমান ছিঙিলে, এজোপা ছিঙিছে অলপ, আকৌ পাত আহিছে চাওকচোন ইমান ডাঙৰ। আৰু চব এয়া মানে লাই শাকেই সেইখিনি। আৰু এইফালে মটৰ মাহ দি থৈছে। আৰু মই এটা বস্তু দেখাই আছোঁ, মোক দিছে মোবাইলটো, কোনে নাহাঁহিব দেই। সেই বটলত মই বেঙেনা পুলি ৰুইছোঁ। এয়া পাছত মানে অকণ ডাঙৰ হ'লে মই ভাড়া ৰুমলৈ লৈ গুচি যাম। আৰু এইটো ইয়াতে থাকিব, সেইটো হ'ব লাগে বাৰু। কেনেকুৱা লাগিছে জনাব দেই। সেয়া আমাৰ শাকনি বাৰীখন আৰু শেষেই হৈছেহি। সেয়া চব লাই শাকেই, শাকনি বাৰীত চব লাই শাক, ধনিয়া, সেয়াই আৰু এইফালে এইটো এয়া কি দি আছে, এখন চাং দি আছে। মটৰ মাহৰ চাং দিছে চাওকচোন, চাংখন বহুত ডাঙৰে দিলে, বহুত ডাঙৰ চাং দিছে। মটৰ মাহ ওলমি মানে হেৰি হৈ যাবগৈ আৰু কি হ'ব। আৰু এইফালে বিলাহী, সেই বিলাহী ডাঙৰ হ'লে সেইকাৰণে মই ইয়াৰ পৰা মানে পুলি এটা ৰুই পেলাই তাতে দিছোঁ। বাকী মানে বহুত পুলি উঘালি পেলালে। ইমান ডাঙৰ ডাঙৰ লাই শাক দেখি দুখ লাগি যায় ন।